নমস্কাৰ বন্ধুসকল, আপুনি ভাবি আছিল APDCL অফিচ কাম ফিল্ড এছিষ্টেণ্ট সহায়ক এই দুটা পোষ্টৰ অহা 17 মাৰ্চত এক্সাম হ'ব আৰু আপুনি এক্সাম দিব যাব পাৰিব, কিন্তু সেনেকুৱা ছিষ্টেম হোৱা নাই। এই এক্সামটো পষ্টপেণ্ড কৰা হ'ল APDCL ফালৰ পৰা। এই এক্সামটো স্থগিত ৰখা হ'ল অহা এপ্ৰিললৈকে। আৰু কিহৰ কাৰণে স্থগিত ৰখা হ'ল এতিয়ালৈকে এই ফকতীয়া ডিপাৰ্টমেণ্ট একো উল্লেখ কৰা নাই, আৰু উল্লেখ হয়তো অহা কেইদিনমানলৈকে উল্লেখ নকৰে, কিয়নো এই লাজ নোহোৱা ডিপাৰ্টমেণ্টটোৱে এতিয়ালৈকে একো ক'ব পৰা নাই কিহৰ কাৰণে এক্সাম পষ্টপেণ্ড কৰি আছে। আৰু ফিক্স এক্সাম কেতিয়া হ'ব এতিয়ালৈকে একো নটিফিকেশ্যন, ফাইনেল নটিফিকেশ্যন দিয়া নাই। হয় বন্ধুসকল, কেইদিনমান আগতে এটা নটিফিকেশ্যন জাৰি কৰিছিল আৰু ইয়াতে লিখিছিল যে সহায়ক এক্সপিৰিয়েঞ্চ থকাখিনি আৰু অফিচ কাম ফিল্ড এছিষ্টেণ্ট এক্সপিৰিয়েঞ্চ থকাখিনিৰ 1 মাৰ্চৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব, আৰু 17 মাৰ্চত এটা এক্সাম ডেট দিছিলে। এই ডেটটোত এক্সাম হোৱাৰ কথা আছিল, কিন্তু এই ফকতীয়া ডিপাৰ্টমেণ্টটো এক্সাম পাতিব নোৱাৰিলে। কিহৰ কাৰণে এক্সাম পাতা নাই আৰু কিহৰ প্ৰব্লেম সিহঁতৰ এতিয়ালৈকে একো উল্লেখ কৰা নাই। কেৱল এক্সাম পষ্টপেণ্ড কৰি আছে আৰু হয়তো যিটো ডেট দিছে অহা 28 এপ্ৰিল সেইদিনালৈকে বাট চাব লাগিব, হয়তো সেইদিনাও পষ্টপেণ্ড হ'ব পাৰে। হয় বন্ধুসকল, এই ফকতীয়া ডিপাৰ্টমেণ্টক আমি কি বুলি ধন্যবাদ জনাম, যিটো অসমৰ চিৰিয়াছ কেণ্ডিডেটবিলাকক এনেকুৱা টেনশ্যনত পেলাই আছে। হয় বন্ধুসকল, আৰু যেতিয়াই এডমিট কাৰ্ডৰ লিংক আহিব বা নতুন নটিফিকেশ্যন কিবা আহিব, মই লগে লগে আপোনালোকক জনাই দিম। তাৰ বাবে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকনটো দবাই দিয়ক, যাতে মই দিয়া আপডেটবিলাক আপুনি মিছ নকৰে। থেংক ইউ।